जनाइनि सिमेन्ट सापरियाव श्रीमन्त शंकरदेव संघनि 92 बोसोरसालिया जथुमा खुंफुंदों। धेमाजि जिल्ला जनाइ सिमेन्ट सापरियाव साननैनि मेहेरगोनां हाबाफारिजों श्रीमन्त शंकरदेव संघनि 92 बोसोरसालिया जथुमाया खुंफुंजागासिनो। थांनाय सानखालिनिफ्राय जागायनानै बे जथुमाया दिनैजों नैथि सानाव आगान होबाय। मख'नो गोनांदि खुंफुंजानाय बे जथुमायाव रोजा रोजा सुबुंफोरनि बाहागो लानायखौ नुनो मोननाय जादों। आसामनि दाब दाब जायगानिफ्राय बे जथुमायाव लोब लोब धोरोम सिबिसुला सुबुंफ्रा बाहागो लाफैदों। खुंफुंजानाय बे जथुमायावनो बाहागो लाफैनाय धोरोम सिबिसुला सुबुंफ्रा खौरांगिरिनि सिगाङाव मा फोरमायखो मिथिनानै ला। কাৰ্যসূচীটোৰ বিষয়ে মই বৰ বিশেষ জ্ঞাত নহয়। মই নলবাৰীৰ পৰা আহিছোঁ অহাকালি, কিন্তু মই কৃষ্ণ জয়গুৰু শংকৰ মই এতিয়া এই যিটো পৰিৱেশ দেখা পাইছোঁ, হয়তো মই ভাৰতৰ কোনো জেগাত মই এনেকুৱা পৰিৱেশ হয়তো নাপাম, হয়তো আপোনালোকেও নাপাব চাগে। আপোনালোকে জ্ঞাত এই বিষয়ে যে যিটো সময়ত আমি যুৱ প্ৰজন্ম, ধৰক আমাৰ বয়সৰ যিটো যুৱ প্ৰজন্মই কোনটো দিশত যাই আছে মই নিজ চকুৰে দেখিছোঁ। তেওঁলোকৰ মাক দেউতাকক মই এটাই কথা অনুৰোধ কৰিব বিচাৰিছোঁ, তেওঁলোকে শংকৰদেৱক কি বুলি ভাবে নাভাবে এইটো পিছৰ কথা, যাতে তেওঁলোকে এই বিষয়টো অলপমান চাই এইবিলাক দেখা পোৱাৰ পিছত যাতে তেওঁলোকে যাতে অলপমান অনুপ্ৰাণিত হয়, যাতে কি ধৰ্মটো কি বস্তু, অকল ধৰ্মেই নহয়, শংকৰদেৱে মানৱ ধৰ্ম প্ৰচাৰ কৰিছিল, য'ত নেকি আমাৰ মানৱৰ মিলন ভূমি, সেইকাৰণে দ্বিতীয় বৈকুণ্ঠপুৰী বুলি কোৱা হয়। মানে এনেকুৱা দ্বিতীয় বৈকুণ্ঠপুৰী হয়তো মই ক'তো দেখা নাই পৃথিৱীৰ। কাৰণ চাওক, আপোনালোকে নিজে গম পাইছে, এক দেৱ এক হেৱ তেওঁবিনে নাই গেপ। মানে দেশ পাতি চাওক আপোনালোকে, কি ভদ্ৰতা নম্ৰ, মানে মানুহৰ ভাষা নাই ক'বলৈ গ'লে। মই কি ক'ম, মই বহুত কথা ক'বলৈ আছে, মই গতিকে ইমানখিনি কথা মোৰ মুখেদি নলয় আৰু। নলবাৰীৰ পৰা ভাগে ভাগে বহুত বেলেগ বেলেগ মানুহ আহিছে। কোনোবা বাছেৰে আহিছে, ট্ৰেইনেৰে আহিছে, কোনোবা বহুত বেলেগ বেলেগকৈ আহিছে। এতিয়া আমাৰ ষ্টাফত আমি 10জনমান আছোঁ। কেনে মানে মই এইটো পৰিৱেশ মই আগতে দেখা নাছিলোঁ, হয় এবাৰ দেখিছোঁ, যদিও মই ইমান শুনি আছিলোঁ কেনে ভাল লাগে নে বেয়া লাগে, কিন্তু আজি মই নিজৰ চকুদি প্ৰত্যক্ষ কৰি দেখিলোঁ যে সঁচাকৈ দ্বিতীয় বৈকুণ্ঠপুৰী, একেকৈ দ্বিতীয় বৈকুণ্ঠপুৰী, দ্বিতীয় কোনো জাতি ভেদ বৰ্ণ ভাষা বুলি এটা কথা নাই, শংকৰদেৱৰ মিলন ভূমি। সঁচাকৈ কালি ৰাতি মই যিটো পৰিৱেশ দেখা পাইছোঁ, মই নিজৰে মানে কি মই ক'ব নোৱাৰা গৈছোঁ, মই ক'ত আছোঁ কি ক'ম আৰু। কৃষ্ণ লাগিছে শ্ৰীমন্ত শংকৰদেৱৰ সংঘ অধিৱেশনলৈ আহি বহুত ভাল লাগিছে। কিন্তু বহুত দূৰৰ পৰা প্ৰজা আহিছে, আৰু তাতে একদম প্ৰজা মানে বহুত আৰু ক'ব লাগিব। কালিৰ পৰা আমি আছোঁ, ৰাতিৰ পৰা আহিয়ে আছে। আমি লখিমপুৰ আমাৰ আহিছে, আমাৰ 100জনমান আহিছে। তাৰমানে আমি আমাৰ অঞ্চলৰ পৰা আহিছে, আমাৰ গাঁৱৰ পৰা, আৰু বাকী বহুত দূৰৰ পৰা আহিছে। দেখিছোঁ আগতে দেখিছোঁ, ডিব্ৰুগড়ত দেখিছোঁ, তাৰপিছত গহপুৰত হৈছিলে তেতিয়া দেখিছিলোঁ। এতিয়া সেইটো কাৰণে সেইটো এৰিব পৰা নাই, গতিকে আহি থাকোঁ আৰু ভাল লাগিছে। এতিয়া ইমান প্ৰজা আহিছে, আৰু তাতে একদম হাজাৰ হাজাৰ লোক, আৰু এইটো আৰু লাইফত চাগে আমি ভগৱানৰ ওচৰত এইটো হেৰি কৰিছোঁ আৰু, গতিকে ভাল লাগিছে।